হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু এটা ভিডিঅ' লৈ আহি গ'লোঁ, নতুন ভিডিঅ'। আজি এখন গাড়ী আনিব যাম। গাড়ীখন মানে মোৰ নহয় দেই, আগতে কৈ দিলোঁ মোৰ নহয়, মোৰ খুৰাৰ ল'ৰাৰে আনিব, সেইটো কাৰণে ময়ো যাম। চ' গাড়ীখন এতিয়া নেদেখাম, পূৰা লাষ্টত দেখাম, চিনেমেটিক শ্বুটৰ লগত লাষ্টত দেখাম। এতিয়া যাওঁ, কি গাড়ী আনো তোমালোকে চোৱা, আৰু সেইবাৰ যেনেকৈ অলপমান মৰম দেখাইছিলে এইবাৰ অলপ বেছিকৈ দেখাবা। সেইটো কাৰণে বলক এতিয়া গাড়ী আনিব যাওঁ। তাৰ আগত ৰিলিফ আহিছে, ৰিলিফৰ লগত আমি নৌপাৰালৈ যাম, বলক। এইটো সময়ত দাটো ঘৰ আহি পালোঁ আমি। এইটো সময়ত দা ওলাই আছে, এইটো লেলেপ अलग ही लेवल का बंदा था। চবতে থাকে, চাওঁ তাত বিদে এতিয়া যাওঁ। এই সময়ত দা গাড়ীখন চলাব, ৰিলিফে ক'ৰবাত স্কুল যাব নেকি? স্কুল যাবি? চ' আমাক থ'ব তাই এতিয়া সমত উঠিলে এতিয়া যাওঁ। আৰু আমি নপাৰালৈ যাওঁ, এতিয়া টেম্পুত উঠিম। খং উঠলি বাপেককে কাটি যেতিয়া নপাৰা আহি পালোঁ, সেই ৰিলিফক বাই বাই দিলোঁ। বাই বাই দি পেলাই টেম্পুত উঠি লওঁ। আৰু মই ভইচ অভাৰ কৰাৰ কাৰণটো হ'ল কি, টেম্পুৰ চাউণ্ডটো বহুত বেছি দিয়ে, সেইটো কাৰণে। এতিয়া আমি শুৱালকুছি গেট পাৰ হ'লোঁ, আৰু সমতে এটা ৰিয়েকশ্যন দিছে, তোমালোকে চোৱাচোন। বিমল বলো জুমা কেশৰী। চ' গাইজ এতিয়া আহি পালোঁ ৰয়েল এনফিল্ড, এইটো সময়ত আছে। চ' এতিয়া বলক যাওঁ। এতিয়া সমুদ্ৰা পইচাখিনি দিব যাই আছে, তো চাই লওক। পইচাখিনি তেওঁতে পাপাক একবাৰ সুধিছে যে দিম নে, সেইটো কাৰণে গ'ল দিব। তাৰপাছত মই এটা কথা কওঁ যে মই ইয়াতে ভইচ অভাৰ কাৰণটো হ'ল কি, শ্ব'ৰুমত এনেই মাতটো অলপ বেছি ওলায়, সেইটো কাৰণে। গাইজ আমাৰ এটা কাৰণে বেয়া লাগিলে, আমাক খালী চাহ দিছে, এখন বিস্কুট দিয়া হ'লে ভাল হয়, কি ক'ব আৰু দে। গাইজ গাড়ীখন চাব নেকি একবাৰ? মই গাড়ীখন দেখাম নেকি একবাৰ? वाह क्या मुस्कुराहट है। কি গাড়ীখন মানে পিছত দেখাব লাগে, সেইটো কাৰণে ফাইনেন্সৰ অলপ কাম আছে। আৰু বাকী তোমাৰ এক্সেচৰি লগাব ন, এক্সেচৰি লগাম। কি কি লগাম কোৱাচোন? बैकरेस्ट হ'ব, লেগ গাৰ্ড হ'ব, চামডাল। সেইবিলাক লগাম। লগোৱাৰ পিছত তোমালোকক ডাইৰেক্ট ওলোৱাৰ লগে লগে দেখাই আছোঁ। টো ষ্টাৰ্ট দিছা ন, ষ্টাৰ্ট দিছা, কিন্তু লাষ্টত দেখাম ষ্টাৰ্টটো, সেইটো কাৰণে অলপ ৰখি দিয়া। তাৰপিছত দেখাই আছোঁ। অলপ গাড়ীৰ কাম আছে, সেইখিনি কৰি লওক। কৰাৰ পিছত ডাইৰেক্ট এইফালৰ পৰা ওলাই যাই ডাইৰেক্ট গণেশ মন্দিৰত ৰখিম, হয়নে? চ' গাইজ ফাইনেন্সৰ কামৰ কাৰণে সমন্তাই চহী মাৰি আছে, এইটো চাব পাৰে আপোনালোকে। আৰু সমন্তাৰ কাষত যে মানুহজন বহি আছে, সেইজন মানুহ মোক কৈছে এইফালে আহা, এইফালে যে ভিডিঅ' কৰিলে ভাল হ'ব, সেইটো কাৰণে মই এইফালে আহি ভিডিঅ'টো বনালোঁ। গাইজ প্ৰায় চব কামখিনি হ'ল, এতিয়া দুটামান টিভি ল'ব, তাৰপিছত গাড়ীখন দেখাব পাৰিম আৰু এতিয়া সমন্তাৰ এটা ৰিয়েকশ্যন চাওক, চবে ভয় খাই যাব। প্ৰায় কামখিনি হৈ গ'ল গাইজ, এতিয়া ই মানে আহিব আৰু গাড়ীখন তোমালোকে দেখা পাবা। চ' বেছি দেৰি নকৰোঁ, যামেই আৰু এতিয়া। সি অলপমান ফাইনেন্সৰ কাম কৰিছে, সেইখিনি হোৱাৰ লগে আপোনালোকে গাড়ীখন দেখাই আছোঁ। গাড়ীখন ৰেডি হ'ল, এতিয়া তোমালোকৰ গাড়ীখন দেখাই আছোঁ। মানে গাড়ীখন বগা হেৰিতে ঢাকি দিছে। চ' এতিয়া বেছি দেৰি নকৰোঁ, এতিয়া গাড়ীখন হেৰি কৰি ডাইৰেক্ট ঘৰত যাম। ঘৰত মই ৰখিব লাগিব, কাৰণ পূজা কৰিব লাগিব ন, সেইটো কাৰণে। Through the highways and on we'll চ' গাইজ এতিয়া আমি যাব ওলাইছোঁ। এতিয়া মানে ইয়াক হেলমেটটো দি দিলে, এখন বাইকখন একদম পূৰা ব্লেক। চ' এতিয়া যাওঁ, গণেশ মন্দিৰত ৰখিব লাগিব, পূজা কৰিব লাগিব, সেইটো কাৰণে এতিয়া যাওঁ, বলক। এতিয়া যাই আছোঁ, গাড়ী লৈ সময় চলাই আছে। চ' এতিয়া গণেশ মন্দিৰত ৰখিম, সময় বিলটো কেনে চাইনিং মাৰি আছে। গাইজ গণেশ মন্দিৰ আহি পালোঁ। আহি পোৱাৰ পাছত আমাক বাইকখন ইয়াতে ৰাখিব দিয়া নাই, কাৰণ মামা আহি আছে, সেইটো কাৰণে আমাক ৰাখিব দিয়া নাই। আমি চাইডত ৰাখিছোঁ, চাইডত ৰাখি আমি থালিখন এতিয়া আনিব যাই আছোঁ। সমন্তা আগতে গৈছে, সেইটো কাৰণে ময়ো গৈছোঁ, কি কি লাগে তাক বুজাই দিছোঁ। চাব পাৰে মামা গৈ আছে, এইবিলাক মামাৰ গাড়ী, সেইটো কাৰণে আমি চাইডত ৰখি আছোঁ, চাই আছোঁ।
এতিয়া যাওঁ শেষ হ'ব তাৰপিছত আমি গাড়ীখনত পূজা কৰিব পাৰিম তাৰপিছত আমি সেৱাটো কৰিলোঁ এই দাদাজনে পূজা কৰি দি আছে গাড়ীখনত চাব পাৰে তো গাইজ অলপমান ধুলা লাগিছে সময়ত অলপ টেনশ্যন হৈ গৈছে সময়ত হয়নে অলপমানতো টেনশ্যন হ'ব এই এতিয়া গামোচা ওলাই আছে এতিয়া গামোচাখিনি পিন্ধাই মানে গামোচাখন পিন্ধাই আচ্ছা ডাইৰেক্ট আমি লখিমীত যাওঁ কিবা এটা খুৱাব লাগিব সি আজি এনেই লচ খাই আছে তৰে আরে ওলা বাস কি বড় খাই বাড়ি বড় বড় কি বাবা বলো যেতিয়া লখিমী আহি পাইছোঁ এই সময়ৰে বাইকখন থৈ আছে এতিয়া লখিমীত কিবা এটা খাই ডাইৰেক্ট ঘৰত যাওঁ গাইজ খোৱা লোৱা হৈ গ'ল সময়ত আমি মিঠা লৈছে ঘৰৰ কাৰণে এতিয়া যাওঁ ডাইৰেক্ট ঘৰত আৰু ঘৰতে ব্লগটো এণ্ড কৰিম আৰু আপোনাৰ ভিডিঅ' মই ব্লগ বুলি নকওঁ কাৰণ ব্লগ হ'লে ডেইলি দি থকা যায় মোৰ মাজে মাজে দি থকা যায় সেইটো কাৰণে চ' বলক চ' গাইজ এতিয়া ঘৰত আহি পালোঁ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ মই গম পাইছোঁ ভিডিঅ'টো ইমান এটা ভাল হোৱা নাই এইটো কাৰণে তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে ছাপোৰ্ট কৰিবা আৰু যি হওক বেয়া হওক ভালে হওক ছাপোৰ্ট কৰি যাবা যেনেকুৱাকৈ বনাই আছোঁ আগতো যেন আৰু বনাব পাৰোঁ সেইটো কাৰণে ছাপোৰ্ট কৰি যাবা আজিৰ কাৰণে বাই বাই আৰু বেলেগ দিনা লগ পাই আছোঁ